নমস্কাৰ আজি মই আপোনালোকৰ আগলৈ এটা গাহৰি মাংসৰ ৰেচিপি লৈ আহিছোঁ একদম সিম্পল ৰেচিপি আৰু বেছি বস্তু প্ৰয়োজনো নহয় বহুত পুতুককৈ বনাই খাব পৰা ৰেচিপি তেতিয়া হলে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো প্ৰথমে মই এটা কেৰাহী পাতি দিছোঁ তাতে দিছোঁ অলপমান মিঠাতেল আৰু মিঠাতেলখিনি গৰম হৈ অহাত ইয়াতে মই কাটি ৰখা দুটা পিয়াজ দিছোঁ পিয়াজখিনি অলপ মিহি মিহিকৈ কুটি লৈছোঁ পিয়াজখিনি অলপ সময় ভাজি লৈ এতিয়া ইয়াতে মই দুটা মিডিয়াম সাইজৰ বিলাহী কাটি ৰাখিছিলোঁ সেইখিনি দিছোঁ এইখিনি অলপ সময় ভাজি লৈছোঁ এতিয়া মই ইয়াতে সোৱাদমতে নিমখ দিছোঁ নিমখটো একেবাৰে ব্যৱহাৰ কৰিছোঁ তাৰ পিছত দিছোঁ অলপমান হালধি এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ এতিয়া মই ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে এই অলপ সময় পাছত দেখাইছোঁ বিলাহীটো ধুনীয়াকৈ জহি গৈছে পিয়াজৰ লগতে মই দুটা কেঁচা জলকীয়াও দি দিছিলোঁ সেইটো খোৱা নহ'লে তাৰ পিছত ইয়াতে মই এতিয়া বইল কৰি থোৱা গাহৰিখিনি দিছোঁ মই বইল কৰোঁতে তাতে নিমখ আৰু অকমান হালধি দি দিছিলোঁ দুটা হুইচেল দি বইল কৰি লৈছোঁ এতিয়া মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ এতিয়া ইয়াতে দিছোঁ মই আদা নহৰু খুন্দা আদা নহৰুটো এনেকৈ পিছত দি দিলে গোন্ধটো বৰ ধুনীয়া ওলায় আৰু খাবলৈও বৰ ধুনীয়া লাগে এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ ডাঙৰ চামুচেৰে মিট মছলা এতিয়া গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ এতিয়া মই জুইটো মিডিয়াম কৰি ঢাকনখন লগাই দিছোঁ 5 মিনিট মানৰ কাৰণে এয়া 5 মিনিটৰ পাছত দেখাইছোঁ মাজে মাজে লৰাই থাকিব নহলে তলৰ ফালৰ পৰা লাগি আহিব পাৰে মাংসখিনি বইল কৰা হৈ আছে সেইটো কাৰণে বেছি সময় ভাজাৰ দৰকাৰ নাই আৰু এতিয়া মই ইয়াতে এটা শুকান জলকীয়া দিছোঁ আপোনালোকে ইচ্ছা কৰিলে 3-4টা দি দিব পাৰে তেতিয়া বেছি ভাল লাগে মই বেছি জ্বলা হ'ব বুলি দিয়া নাই অলপ সময় এনেদৰে ভাজিলো এতিয়া ইয়াতে মই গৰম পানী এড কৰিছোঁ পানীটো অকমান মই বেছিকৈ দি দিছোঁ এতিয়া কাৰণ পিছলৈ অকমান গ্ৰেভি নিচিনা হৈ আহিব সেইটো কাৰণে মই গ্ৰেভি নিচিনাই বনাম আপোনালোকে যদি শুকানকৈ বনাব বিচাৰে পানীটো কমাই দিলেই হ'ল এতিয়া ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে এয়া অলপ সময় পাছত দেখাইছোঁ জুইটো একদম মিডিয়াম কৰি মই ধুনীয়াকৈ সিজাই আছিলোঁ কমেও 10 মিনিট মান সিজাইছোঁ হৈ গৈছে এতিয়া মই ইয়াতে ধনিয়া দিছোঁ মই ইয়াতে গৰম মছলা নিদিওঁ সেইটো কাৰণে ধনিয়া দিছোঁ ধনিয়া দিলেও বহুত ধুনীয়া লাগে খাবলৈ আৰু টেষ্টটো বিৰাটেই ধুনীয়া কৰে ধনিয়াই সেইটো কাৰণে অলপ ধনিয়া দি দিছোঁ এতিয়া মই 2-3 মিনিট মান এনেদৰে ৰাখি দিছোঁ গেছতে হৈয়ে গৈছে এনেদৰে খাবলৈ খুব ভাল হয় মই বেছি মছলাও দিয়া নাই তেনেকৈ একদম সিম্পলকৈ বনাইছোঁ আপোনালোকে যদি এনেদৰে খোৱা নাই এদিন বনাই খাই চাবচোন খুব ভাল হয় খাবলৈ আৰু যদি ভিডিওটো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব